সকাম আছে বুলি জুইবাহঁতৰ ঘৰলৈ আহিলোঁ। কাঁহী বাতি কিন্তু ধুলোঁ, ঘৰটো মুচি দিলোঁ। এতিয়া চাহকণকে বনাওঁ নি, চাহকণকে খাওঁ খাওঁ লাগিছে অ'। বিনা ঘৰটো মুচি হ'লনে? কি কৰি আছা? চাহ বনাবলৈ আছে নেকি? মোক একাপ দিবি অ'। অঁ চাহ বনাইছোঁ। বৰগে যা, মই নিছোঁ। সিদিনা ৰীণা খুৰী সোমাইছিলে আমাৰ ঘৰত। তুমি আকৌ কাজিয়া লাগিছা বুলি কৈছা। কি কাজিয়া লাগি থকা নহয়? খুৰীদেউ মিটিং হৈছিলেনো। কেতিয়া কি ক'লে হয়? সিদিনা সোমাইছিলে গোটৰ মিটিঙলৈ বুলি আহি, তাতে চাহ একাপ খাই যাওঁ বুলি সোমাই আহিছিলে। তেতিয়া কৈছে তোমাৰ বোলে চাবোন চাৰ্ফ নিদিয়ে বোলে বিয়ে। বিয়ে কি মানুহজনীকে চাবোন চাৰ্ফ আনি দিয়ে তোমাক আনিব নোৱাৰে নেকি? মই গৈ লওঁগে, তাৰপাছত চুলিত ধৰি এইজনী উলিয়াই দিব লাগিব। চাবোন চাৰ্ফ নিদিয়ে। তাৰপৰা মই বোলে ভাত এথালি খাওঁ বুলি কৈ পৰে নহয় লোকৰ আগত। কেলে তেনেকুৱা জানো? ভাত খাবও দেখিব নোৱাৰে। তাই মা বাপেকৰ ঘৰৰ পৰা আনিছে নেকি চাউল পাতি? বিয়ে বজাৰ নকৰিলে খাবলৈ পাই ক'ত? MA পাছ BA পাছ বুলি কাটৰ পুতলাৰ নিচিনাকে সজাই ৰাখিছে নহয়। কি কৰিছে? পথাৰলৈ নাযায়, চাউল কেইটা নেজাৰে, কি কৰি থাকে তাই? ভাতকেইটাকে যদি বনাই খুৱাব নোৱাৰে, কি কৰি থাকে? চুলিত ধৰি উলিয়াই দিব লাগে তেনেকুৱা ছোৱালী। বিৰক ক'বা, তোৰ মানুহজনী পুতলা কৰি সজাই ৰাখিবলৈ ফুল হাতি নিচিনাকে সজাবলৈ অনা নাই বুলি ক'বা। ঘৰৰ কাম বনবোৰ যদি কৰিব নোৱাৰে, ৰাতিপুৱা কি কাম আছে? আকৌ 2টা বজাত দেখোন কম্পিউটাৰ ক্লাছলৈ বুলি যায়েই। ঘৰৰ কামখিনি কৰিব নোৱাৰে নেকি তাই? কি কৰি থাকে? এই জুই কি ডাংকা ইমানকে পেকপেকাই আছ ন? কি হ'ল বা? নীলা নাহে নেকি সকামলৈ? মাতিছিলে নাই হয়? এইজনী আহিলে নাহিলে নাই? তাই আহিলে আমাৰ সকাম হ'ব, নাহিলে সকাম নহ'ব নি? কি কথা আছে? আহিলে নাহিলে নাই? তুমি মনে মনে থাকা। তোমাকো যে আৰু একো এটা ক'ব নোৱাৰো দেই। আকৌ কিবা এটা লাগিলি চাগে ন বিনা? কেলে লাগি থাক? মিলি জুলি থাকিব লাগে। তুমি কি জানা? কোন ভাল কোন বেয়া তুমি কেনেকে জানিবা? তোমাৰ মাত মাতিবলৈ অধিকাৰ নাই। তুমি মনে মনে থাকা। হ'ব দে, তোমালোকেই ভাল, আমি বেয়াই দে। বেয়া মানুহজনীকো ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। তাই বিচাৰি কেনেকৈ পথাৰলৈ যাব? ছোৱালীজনী সৰু হৈ থকা নাই জানো? ডাঙৰ হ'লে যাব নহয়, কিবা এটা কৰি খাব নহয়। সৰু হৈ আছে দেখি যাব পৰা নাই চাগে। হ'ব পথাৰলৈ যাব নোৱাৰে। চাউলখিনি যাব নোৱাৰে নেকি? পানীখিনি ফিল্টাৰ কৰি দিব নোৱাৰে নেকি? কি কৰি থাকে? তুমি এনে কৈ নাথাকিবা, মনে মনে থাকা। তুমি নাজানা নহয়, তোমাক মিঠা মুখীয়াকে বিন্দেও বুলি উচলাই থাকিলে আৰু তুমি ভাল বুলি ভাবিছা? আমিহে জানো কিমান ভাল। হ'ব বিনা, তোমাক কথা এটা কওঁ, ঘৰৰ কথাবোৰ বাহিৰৰ আগত লগাই থাকিব নালাগে। লোকৰ আগত কৈ থাকিলে লোকে চল পায়। ঘৰৰ কথাবোৰ ঘৰতে আলোচনা কৰিব লাগে। হাই কাজিয়া কৰি থাকিব নালাগে, মিলি জুলি থাকিব লাগে। লোকে চল পাব নহয়, তোমালোকে এনেকৈ কাজিয়া কৰি আকৌ লোকৰ আগত গাই পৰি থাকিলে মানুহে কি বুলি ভাবিব? বিয়ে কি বুলি ভাবিব তোমালোকক? মানুহে এতিয়া মিলি জুলি থাকিব নোৱাৰে তোমালোক। হ'ব তুমি মনে মনে থাকা। যোৱা, মানুহ আহিছে নেকি বহাই দিয়াগে, যোৱা। বিন্দেও, মইনো কি লগাইছো বায়ক? মই একোৱে কোৱা নাই দেখোন। বায়ে কেনেকে গম পায় আকৌ এইবোৰ? এয়াইটো কথা। এইকাৰণে ওচৰ চুবুৰীয়াৰ আগত ঘৰৰ কথাবোৰ সমালোচনা কৰিব নালাগে। এয়া তোমাৰ বিষয়ে নীলাক বেয়াকৈ লগালে, আকৌ নীলাৰ কথা তোমাক বেয়াকৈ লগালে। ওচৰ চুবুৰীয়া মানুহে এইবোৰ লগোৱা যুজোৱা কৰে। সেইকাৰণে ঘৰৰ কথাবোৰ লোকৰ আগত সমালোচনা কৰিব নালাগে, ঘৰতে ৰাখিব লাগে। কিবা এটা হাই কাজিয়া লাগিলেও মিলি জুলি থাকিব লাগে। এইটোহে মই কৈছোঁ, মিলি জুলি থাকিলে চবৰে ভাল লাগে, হয় নাই? হ'ব যোৱা, তোমাৰ আৰু লেকচাৰ শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই দেই। যা, ইয়াৰ পৰা যা। তুমি আৰু কোনদিনা মোক নিজৰ পতি দেৱতা বুলি মানিবা? তুমিহে ডাংকাই ধৰা, তোমাৰটোহে চব শুদ্ধ। হ'ব দে, বাই ভনী কি লাগো লাগি থাক, মোক নেটানিবি মাজলৈ। বাই, তুমিনো কেলৈ বিন্দেক ইমান টানকৈ কৈছা? নিজৰ মানুহটো সদায় হাতৰ মুঠিতে ৰাখিব লাগে। অলপ ডাংকাই নক'লে বুজি নাপায় নহয়। সেইকাৰণে মই ওপৰতে থাকোঁ। আজি মঙলবাৰ হ'ল, গোটো বহিব নহয়। পইচাও নাইকিয়া হ'ল দেখোন আজি। একেবাৰে 200 টকা এটাহে আছে। বাপেকে হাজিৰা কৰিবলৈ গ'ল, হাজিৰাৰ পইচাও পোৱা নাই বুলি পইচাই নাই। বিয়ৰ পৰা পইচা 500 এটা ধাৰলৈ লৈ আনো। আগতে মিলাই দিয়ে, আজিকালি বৰকৈ দিবলৈ নিবিচাৰে দেখোন। জানো পাই, বিচাৰি যাওঁচোন, দিয়ে নে নিদিয়ে। মা, কলেজলৈ যাওঁ, পইচা আছে যদি 500 লাগিব দেই। কলেজৰ আজি মিটিং এটা আছে। দে শুনিছা নাই মা? দে আকৌ, দেৰি হৈছে। পইচা নাই মোৰ হাতত। তাকে আজি গোটৰ মিটিঙো আছে। পইচা নাই কাৰণে মই বিয়ৰ পৰা পইচা 500 এটা বিচাৰি যাম বুলি ভাবিছোঁহে। ক'ত পামগৈ বাৰু? দেউতাই হাজিৰা কৰিবলৈ গৈ এইকেইদিন পইচা দিয়াই নাই বোলে মালিকে। চিন্তাই লাগিছে মোৰ, নহ'লে ছাৰে আজি আৰু গালি পাৰিব। সদায় তোমাৰে পইচা নহয়নে বুলি ক'ব। মই লাজ নাপাওঁ নেকি? তপন, কাম এটা কৰা, নীলাই তোমাক বহুত ভাল পায় নহয়। নীলাৰ পৰাই পইচা 500 এটা বিচাৰি যা, তোমাক দিব। এই আগতে দিয়ে ক'লে 100-200 মান, আজিকালি নিদিয়াই হ'ল দেখোন। তুমি আৰু কিবা কিবি লগাই থাকা বিনা বাহঁতৰ ঘৰত, আৰু সেইকাৰণে আজিকালি বেয়া পোৱা হৈছে আৰু কিনো আৰু। দিব, তোমাক দিব। এক্সাম আছে বুলি ক'বা, এক্সাম আছে, চাইকেলখন বেয়া হৈ আছে, ভাল কৰি লওঁ। তাৰপাছত দেউতাই পইচা পালে দিম বুলি ক'বা। যা, মই বিয়ৰ ওচৰৰ পৰাই খুজি লওঁগৈ 500 টকা এটা। তই পিছত যাবি, মই আগতীয়াকৈ যাওঁ ৰ। ছোৱালীজনী আমাৰ ৰাণী 2 বছৰ হ'ল। নীলাই টেটটো বেয়া কৰিলে। এতিয়া ছোৱালীজনীও সৰু হৈ আছে, প্ৰাইভেট স্কুলত সোমাম বুলি ভাবি আছে। যাব পাৰে নে নোৱাৰে, কি কৰা যায় দেখা যাওক। ছোৱালী 5 বছৰ হৈ লওক, তাৰপিছত কিবা এটা কৰিবলৈ দিব লাগিব। নীলা, মোৰ যাবলৈ হ'ল নহয়। টিফিনটো আনিলে আকৌ। ছোৱালী ক'লৈ গ'ল? নাই দেখা যে। মই যাওঁ দে, টিফিনটো লৈ আনা।
মোৰ দেহাজনী তুমি অলপ ডাঙৰ হৈ লোৱা, তাৰপাছত মোৰ লগত বাৰমাচি যাবা, হয় নাই? এতিয়া অলপ ডাঙৰ হোৱাচোন, তুমি 2 বছৰ হৈছাহে, এতিয়া যাবলৈ হোৱা নাই নহয় মোৰ পৰিজনী। টেটৰ ৰিজাল্টটো দিলে নি? কালি দিছে বুলি শুনিছিলোঁ, চাইছিলা নেকি? চাইছিলোঁ, অলপ ভালকৈ পঢ়া হ'লে পাৰিলেহেঁতেন, 2 নম্বৰ কাৰণে বেয়া হ'ল নহয়। ক'তনো ভালকৈ পঢ়িবলৈ পালোঁ? ভবাই নহ'ল দেখোন, পৰীক্ষাটো দিম বুলি ভবাই নাই হ'লে দেখোন। ছোৱালী এসপ্তাহতে পৰীক্ষা দিবলৈ গৈছোঁ। পৰীক্ষাৰ মাজতে দেখোন তালৈকে মনত পৰি থাকে। জনাখিনিও পাহৰি থৈ আহিলোঁ তাত। মেথছটো অলপ বেয়া হৈছিলে। কি যে হ'ব নহয় লাইফটো। এয়া বিয়া পাতিলোঁ, ছোৱালী হওক, ঘৰৰ কাম বনত লাগি থাকোঁতে দিন যায় আৰু। কি কৰিবা, পঢ়া নহয় দেখোন। তোমাৰ ফাৰ্মাচীৰ ওচৰত যে ইহু নিকেতন এখন খুলিছে বুলি শুনিছিলোঁ। তাতে পষ্ট খালী হৈ আছে যদি সোমাব পাৰিলোঁ হয়। তুমি সুধি চাবাচোন, খবৰটো লৈ চাবাচোন দেই। এতিয়া নালাগে এইবোৰ, ছোৱালী সৰু হৈ আছে, 2 বছৰ হৈছেহে, তাই 5 বছৰ হৈ লওক, তাৰপিছত কিবা এটা কৰিবা। কম্পিউটাৰ ক্লাছটো কৰি আছে নহয়। নহয় গাঁৱৰ মানুহৰে 2-এটা কথা শুনাই থাকে। BA পাছ কৰিলে, MA পাছ কৰিলে বোলে চাকৰি এটাও ল'ব পৰা নাই বোলে। আকৌ এতিয়া টেটটো বেয়া হ'ল বুলি ক'লে আৰু যে কত কিমান কথা ক'ব নহয়। মোৰ ভিতৰতে সোমাই থাকিবলৈ বেয়া লাগিছে। সেইকাৰণে 5,000 6,000 হওক, মোক কাম এটা যোগাৰ কৰি দিয়া। মোৰ ভিতৰতে সোমাই বৰ আমনি লাগে। ছোৱালীকো লৈ যাম, দোকানতে থৈ মই ক্লাছ এটা কৰিব পাৰিম। অবি ফাৰ্মাচীলৈ নাই যোৱা নি? কথা এটা আছিলে নীলা, ভাত খালানে? দিনুমণি পৰিজনী পাপাৰ লগত যাবলৈ ওলাই আছে নি? আহাচোন আহা, মই একোলা লওঁ। বেজি দিব জানা? ঔষধ দিব জানা? কি কৰিবা? পাপাই মোক শিকাব। মই বেজি দিম, মই চকলেট খাম। খুৰীদে, কি আছিলে কওক আকৌ? ভাত খালোঁ। খুৰী কওক, কিবা ক'ব লগা আছিলে নে? কওক, মই যাওঁ এতিয়া, দেৰি হৈছে এতিয়া। নীলা, তোমালোকৰ যে টেটৰ ৰিজাল্ট দিলে বুলি শুনিছিলোঁ। ৰিজাল্ট কেনেকুৱা হ'ল হয়? ভাল হ'ল নে বেয়া হ'ল? খুৰীদে, বেয়া হ'ল, 2 নম্বৰতে বেয়া হ'ল বেচেৰীজনী। ক'তনো ভাল হ'ব? ছোৱালী চিজাইন, এসপ্তাহতে পৰীক্ষা দিবলৈ গৈছে, আকৌ আগৰ চোৱা নপঢ়িলে, কেনেকৈ ভাল হ'ব ন? বেয়া হ'ল। হ'ব দে, পিছত ভালকৈ দিব আৰু। হ'ব, কিনো ইমান চিন্তা কৰিব লাগে? মানুহৰ জীৱনহে আৰু, আজি আছে কালি নাই। হ'ব দে, পিছত ভালকৈ দিবি আৰু, মন চন মাৰি নাথাকিবি দে। ভালকৈ কম্পিউটাৰটোকে কৰি ল, তাৰপাছত ছোৱালীজনী ডাঙৰ হ'লে কিবা এটা কৰিবি আৰু, হয় নাই বি? কথা এটা আছিলে আজি গোটৰ মিটিং আছিলে, পইচা 500 এটা দিয়াচোন। আজি যে মঙলবাৰ আছিলে, পাহৰিয়ে থাকিলোঁ নহয়। খুৰাই কামলৈ গৈ পইচাই পোৱা নাই একেইদিন। দেচোন 500 এটা, আগৰো দিব লগা আছে, দি দিম বাৰু কালিৰ ভিতৰতে। মোৰো পইচা নাইয়ে হৈ আছে বাৰু চাওঁচোন পাৰ্চত আছেনে নাই। নীলা, যাচোন পাৰ্চটো লৈ। তুমি পাৰ্চ লোৱাই নাই নি? পাৰ্চটো দেখোন মই টেবুলৰ ওপৰতে থৈ দিছিলোঁ। 2টামান বজাত লৈ যাবাহি, ছোৱালীও যাব নহয়, কম্পিউটাৰ ক্লাছটো কৰি আহিমগৈ। মোৰো পইচা পাতি বৰ অসুবিধা হৈ আছে খুৰী, 200 টকা এটা দিব পাৰিম আৰু। 500 টকা নাই, নহ'ব, মোৰো দিবলৈ আছে নহয়। মইতো মঙলবাৰ ময়ো দিব লাগে, দোকানৰ ওচৰতে মোৰো দিব লগা হৈ আছে, দোকানৰ আপোনাৰ ভাড়াও দিবলৈ হৈ আছে। 200 টকা এটা দিম আৰু, বেয়া চেয়া নাপাব। 500 টকা মিলাই দিয়া হ'লে ভাল আছিলে। মই এতিয়া ক'ত পৰা বিচাৰি পামগৈ জানো? মোৰতো খাইছে আৰু দেই মোৰ মানুহজনে। পাৰ্চটো নাপালোঁ, জেপতে আছেনে চোৱাচোন ভালকৈ। হয় আকৌ, ইয়াতে আছে দেখোন, ৰ'ব দিছোঁ, 200 মান দিম আৰু, আপুনি মিলাই ল'ব বাকীখিনি। হ'ব দে, এইটোকে দে আৰু, দিনাৰ পৰাই 300 এটা বিচাৰি চাব লাগিব। হ'ব, যাওঁ তেন্তে দেই। পৰি আকৌ আমাৰ ঘৰলৈ যাওঁ, চকলেট আছে আমাৰ, ব'ল। হ'ব। মঙলবাৰে যে পইচাবোৰ বিচাৰি আহে, ক'ত পাম আৰু আমিও? কেনেকুৱা মানুহ দেই মানুহখিনি, ইমান যে বিচাৰি থাকে। এতিয়া তোমাৰ পৰা 200 টকা নিলে নহয়, আকৌ এতিয়া বিনাবাৰ পৰা 300 টকা বিচাৰিবগৈ। কি যে হৈছে মানুহখিনি, নিজৰে চলিবলৈ ইমান অসুবিধা আৰু বিচাৰি পৰিব, আৰু পিছ মুহূৰ্ততে নিদিলে আকৌ বদনাম হ'ব নহয়। কি কৰিবা আৰু, উপায় নাইকিয়া হৈছে আৰু, মানুহ সিটোৱে বিচাৰিব। মঙলবাৰ হোৱাৰ লগে লগে মোৰ মাথাটোৱে গৰম হৈ যায় দেই। গোটৰ পৰা শান্তি নাইকিয়া হৈছে দেখোন, নিদিলেও নহয়। পইচা আছে বুলিয়ে ভাবে আৰু দেই, কি যে সমস্যাত পৰিছোঁ নহয় মই। হ'ব দিয়া, তুমি আৰু একো এটা ক'বই নোৱাৰা, নাই বুলি ডাইৰেক্ট কৈ দিলেই হ'ল। কিনো আৰু, দিয়ে থকা হয় দেখোন। মোৰ কলিজাজনী আহা। তোমালোকৰ টিভিটো লগাচোন, টিভি এখন চাওঁ দে। জোন বৌ আহিছে, টিভি এখন লগাই দেহি, আমি লগাবই নাজানো নহয়। বাইদেউ, ভাত খালে নে? ককাইদেউ ক'লৈ গ'ল? খালোঁ। শুই আছে চাগে ভিতৰতে, জানো কি কৰি আছে নাজানো। নীলা নাই নেকি? নাই দেখা যে।
স্কুলৰ পৰা অহাই নাই দেখোন, আহিব আৰু চাগে। খুৰীদেউ এজনো আহিলে, টিভি চাব নেকি? ৰ'ব মই লগাই দিছোঁ। তোমালোকৰ দিনা কোনখন স্কুলত সোমাইছে? প্ৰাইভেট স্কুল নি? হয়, বীৰহঁতৰ ফাৰ্মাচীৰ ওচৰতে শংকৰদেৱ শিশু নিকেতন এখনত সোমাই আছে বুলি শুনিছোঁ। পইচা পায় নে নাপায় নাজানো আৰু, এনেই চাদৰ মেখেলাখন পিন্ধি ধুনীয়াকৈ সাজি কাচি ওলাই যায় আৰু কি কৰিব। ঘৰতে যি ধুনীয়াকৈ লিপষ্টিক লৈ সাজি কাচি থাকিব নহয়, যেন ক'ৰবালৈ যোৱা মানুহৰ নিচিনাহে। ফুলদানিটো নিচিনাকৈ টিভিটোৰ ওচৰতে বহি ল'ব আৰু ৰিম'টটো লৈ। নহয় খুৰীদেউ, আপোনালোকে ভুল বুজিছে। আজিকালি যিবোৰ মানুহে ধুনীয়াকৈ সাজি কাচি থাকিব লাগে, নিজৰ মনটো ভাল লাগি থাকে। আপুনি যদি তেতৰ পেটৰকৈ থাকে নহয়, তেতিয়া মনটো বেয়া লাগে। তাই পঢ়া শুনা ছোৱালী যে, সেইকাৰণে ধুনীয়াকৈ নিজকে সজাই পৰাই থাকে আৰু। এইটো আপোনালোকে ভুল বুজিলে নহ'ব নহয়। হ'ব যোন, আমিও জানো নহয়, আমিও ইমান লেতেৰ পেতেৰকৈ নাথাকোঁ দিয়া। হ'লেও আৰু ইমান ষ্টাইল পিষ্টাইল কৰি থাকিবলৈ আমাৰ সময় নাই দেই। নাজানো ইহঁতে কেনেকৈ সময়বোৰ মিলাই লয়। আমাৰ আৰু তাইক ক'বই নালাগে, ষ্টাইলৰ ব্লাউজে পিন্ধে, ষ্টাইলৰ লিপষ্টিক ল'ব, একেবাৰে আপোনাৰ ফুলদানিটোৰ নিচিনাকৈ সজাই থাকিব আৰু। বিহৰ পইচাখিনি এনেকৈ খৰচ হৈছে নিচিনা লাগিছে মোৰ। তাইতো স্কুললৈ গ'লে ইমান এটা পইচা দিয়ে জানো? প্ৰাইভেট স্কুলহে 2000-3000 মান পাই চাগে। তাকে ইমান ষ্টাইল কৰিবলৈ ক'তনো পইচা হ'ব পাই জানো? বিহৰ দাৰো লাগিছে বুলি শুনিছোঁ। মানুহজনীক এইবোৰ কৰি থাকোঁতে চাগে বিহৰ দাৰ লাগিছে নি? এম এ পাছ, বি এ পাছ বুলি যে কৈ থাকে, ল'ৰা ছোৱালীক ভালকৈ পঢ়াব জানে জানো? মোৰ সন্দেহকে হৈ দেই। ল'ৰা ছোৱালী ভালকৈ পঢ়াব জানে জানো? ষ্টাইলটোহে জানে নিচিনাহে লাগে দেখোন। জানো পাই, তোমালোকে কিনো পাতি আছা আমাৰ বোৱাৰীজনীৰ বিষয়ে? তাই স্কুলৰ পৰা আহে, কামখিনি কৰে, মেলে, খায় আৰু। তাত ক'ব লগা আমাৰ একো আপত্তি নাই। খুৰীদেউ, আমি বেয়াকৈ কোৱা নাই নহয় নীলাৰ বিষয়ে। আৰু ছোৱালী ৰাণীও যায় নি লগত? নাই, ছোৱালীজনী ৰাণীকো লৈ যায়। কৈ দিয়াত হ'ব। বিনাই বোলে মৰম নকৰে, এনেকৈহে কয় আমাৰ আগত। তাৰপাছত বোলে শাহুৱেকে হেনো চম্ভালিব নোৱাৰে, লেতেৰ পেতেৰকৈ বস্তু খুৱাই দিব। সেইকাৰণে বিহৰ লগতে বিহৰ ফাৰ্মাচীতে ৰাখি তাই ক্লাছ কৰি দিয়ে। ছোৱালীজনী ঘৰতে থ'ব পাৰে দেখোন। আইতাক আছে, জেঠাই আছে, ককাক আছে, ঘৰতে উমলি থাকিব পাৰিলেহেঁতেন। লৈ নগ'লেও দেখোন হয়, সোনকালে গুচি আহিলে হয়। আমাৰ ৰাজুৱে আৰু দেৱয়ে কি কৈছে জানা? তাৰ বি এ পাছ, এম এ পাছটো হেনো সিহঁতৰ হেনো সন্দেহ লাগে বোলে। তাৰপাছত কৈ আছে বোলে আৰু এসপ্তাহৰ পিছত বোলে শংকৰদেৱৰ পৰা ওলাই আহিব বুলি শুনিছোঁ। এনেকৈ বুলি কৈ আছে। ল'ৰা ছোৱালী চাগে পঢ়ুৱাব জনা নাই চাগে, সেইকাৰণে চাগে প্ৰধান আচাৰ্যই চাগে উলিয়াই দিব বিচাৰিছে। ওলাই আহিব নেকি? মই গমেই নাপাওঁ বাৰু। ওলাই আহিলে ভালে হ'ব দিয়ক। ঘৰতে সোমাই থাকিব, এনেই সাজি কাচি ওলাই যায় আৰু ফাৰ্মাচীত বহি থাকিবগৈ। হয় পাই, এই গাভৰু ছোৱালীজনীয়ে ঘৰৰ ভিতৰত বোৱাৰীজনীৰ নিচিনাকৈ সোমাই থাকিব লাগে। তাই আকৌ সাজি কাচি ওলাই যাব, স্কুললৈ যায়, ফাৰ্মাচীলৈ যায়, কম্পিউটাৰ ক্লাছলৈ যায়, ওলাই গৈ থাকিব। গাভৰু ছোৱালীজনীয়ে বোৱাৰীজনীৰ নিচিনাকৈ ঘৰৰ এভৰিথিং কামখিনি কৰি থাকিব লগা হয়। হয় নাই বিনা? হয় খুৰীদেউ, কি হ'ব আৰু। পিছে বিনা, তুমিও বিয়াখন পাতি লোৱা আকৌ, তোমাৰ বয়স আছে নহয় বিয়া পাতিবলৈ। হয়, ময়ো কৈছোঁ বিয়াখন পাতি লোৱা বোলো। ইয়াত চাকৰণি নিচিনাকৈ বোৱাৰীজনী চাকৰণি কৰি থাকিব নালাগে। দৰকাৰ নাই, বিয়াখন পাতি ল'বলৈ কৈছোঁ মই। বিয়াখন পাতিলে বেয়া নহয় বাৰু। এইজন ল'ৰা এটা চাচোন এই ছোৱালীজনীলৈ, ক'ত পা? আমাৰখিনি ল'ৰা এটা আছে বাৰু, তুমি কথা পাতি চাবাচোন, মই বাৰু কৈ চাম দেই। মোৰ এজনীক বিয়া দিব পাৰিলে শান্তি লাগিব। সেইজনীক বিয়া নিদিয়ালৈকে মোৰ আৰু অশান্তি লাগি থাকিব। বাপেকেও বিয়া দিবলৈ বিচাৰিয়ে আছে, বিয়া পাতিবলৈ গালি পাৰি থাকে। সেইজনীক বিয়া দিব পাৰিলে মই আজৰি হ'ব পাৰিম আৰু। এজনী বিয়া চিন্তা কৰি থাকিব। বিয়া হোৱা নোহোৱা এইটো মোৰ লগতে কথা, তাক ক'বলৈ কি দৰকাৰ? মই নিজৰ কামখিনি নিজে কৰিছোঁ, মেলিছোঁ, খাইছোঁ। কোনোবাই কৰি দিয়াহি নাই নহয়। মই বিয়া পাতিব মন গ'লে বিয়া পাতিম, বিয়া পাতিব মন নগ'লে মই বিয়া নাপাতোঁ। কাৰোবাৰ মূৰৰ ওপৰত উঠি থকা নাই। হ'ব বিনা, মাইনি তোমাক কি বেয়াকৈ ক'লে? গাভৰু ছোৱালী এজনী বিয়া দিয়াটো চব মা বাপেকে বিচাৰে। সেইকাৰণে কৈছে আৰু তোমাক বিয়া হ'বলৈ। সময় থাকোঁতে বিয়াখন পাতি ল'ব লাগে আৰু। সেইটো তুমি ক'লে বেয়া পালে নহ'ব নহয়। এইজনীয়ে বুজালেও বুজি নাপায় ঐ। কি ছোৱালী এজনী জন্ম দিলোঁ, মানুহজনীও কলি মলি, অন্তৰটোও কলি মলি। হ'ব তোৰ ধুনীয়া বোৱাৰীজনী দেখিছোঁ নহয়, ষ্টাইল কৰিহে ঘূৰি ফুৰিছে। এই ঘৰৰ কামখিনি চব ময়ে কৰিব লাগে। এই গৰু অনা, ছাগলী অনা, পানী অনা, খৰি অনা, সেইখিনি মই কৰিব লাগে। তোমাৰ বোৱাৰীজনীয়ে কৰি দিছেনে তোমাক? হ'ব দে বিনা। দৰা পালে বিয়া পাতিবি আৰু নেপাতিলে নাই আৰু। চাহখনকে দেগে যা, টিভিটো চাই আমনি লাগিছে। কাৰেণ্টটো গ'লেই দেখোন। হ'ব খুৰীদেউ, দিমগে। এইজনীয়ে যি টি কথাবোৰ কৈ থাকিলে মোৰ বৰ খং উঠে। হ'ব দে, মায়েনো কি বেয়াটো ক'লে? বিয়াখন পাতিবলৈ কৈছে আৰু। এইবোৰ আপোনালোকক বেয়া পোৱা নাই নহয়। বিয়াটো হ'বলৈ মোৰো মন আছে। পিছে দৰাহে বিচাৰি পাওঁ নে নেপাওঁ এই বুঢ়ী বয়সত।